মুখ চিনিব নোৱাৰি মিছা ভাহি মিছা প্ৰতিশ্ৰুতি ঠাদিত বহি বজ্ৰাখন আশা খেজিনিছা দুহাত জুৰিছা আশা খেজিনিছা দুহাত জুৰিছা পিছত হেনো মই কোন এই অন্ধকাৰৰ ধূসৰ মুখ এই অন্ধকাৰৰ ধূসৰ মুখ এই অন্ধকাৰৰ ধূসৰ মুখ সঁচাক মিছা কৰি সিহঁত সাৰি যায় মিছাক সঁচা কৰি ইহঁতে ৰং চাই সঁচাক মিছা কৰি সিহঁত হাৰি যায় মিছাক সঁচা কৰি ইহঁতে ৰং চাই ৰক্ত পিপাসু অতহাস্য তোৰ ৰক্ত পিপাসু অতহাস্য তোৰ নোৱাৰো চাব যে মই এই অন্ধকাৰৰ ধূসৰ মুখ এই অন্ধকাৰৰ ধূসৰ মুখ এই অন্ধকাৰৰ ধূসৰ মুখ অলপ দেৰি হ'ল আহিলি কৈছা না হাতী হয়তো চা ব'লা ঐ সৌফালে ধুনীয়া হ্ৰদ এটা আছে যাওঁ ব'ল সৌফালে
ৰচোন কিবা এটা শুনিছো ময়ো শুনি আছো এইফালে নেকি বল যাওঁ বলচোন চাই আহোঁ মই একো নহয় বল যাওঁ বল একো নহয় চাই আহিবি খালি দেই এইফালে দেই বৰ ভোক লাগিছে দাদা এইফালে নাযাব কিয় কিবা বিপদ হ'ব পাৰে কি বিপদ এইফালে আমিও নাযাওঁ ভূত আছে ভূত ভূতে হেনো মানুহবিলাক মাৰি পেলায় ভূত আজিৰ দিনত ভূত আপোনালোকো নাযাব আৰু আমিও নাযাওঁ এইফালে পাব বাদ দে না কৈ তাত বহিম বল ঐ সেয়া চোৱা না বনৰীয়াহাঁতে ইয়ালৈকে আহে মানে আৰু নাযাওঁ নেকি কৈ নাযাওঁ নাই নাযাওঁ নাই নাযাওঁ আমি নাযাওঁ বল 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 ব'লা আৰু নাযাওঁ ভুল ৰাস্তা আহিব আৰু নেকি নোৱাৰি কৈ উভতি যাওঁ বল 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 বৰ ভাগৰ লাগিছে নিজৰ জেগা পোৱাহিয়ে নাই দেখোন তাকেও ক'তনো সোমালোহি জানো ঐ ৰ কিবা এটা শুনিছো ময়ো শুনিছোঁ কৈতো কি ভিডিঅ' কল কি কৰিছো দেখিলে আরে ধর সিংহটো
তাই দেখোন নাহিলে বল 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 ঐ ভাই তই সেইফালে যা আৰু তই সেইফালে যা আৰু তই সেইফালে যা প্ৰীতি 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 ঐ পালি নে নাপালি বল সেইফালে বল অভি অভি চিনেমা বনাবলৈ বৰ স্বপ্ন আজি মই চিনেমা বনাওঁ চিনেমা কিয় বনাব চিনেমা মইহে বনাম চিনেমা কোনে বনাইছে মোৰ ক্ষমতা স্বাস্থ্যৰ পক্ষে হানিকাৰক গম পাইছ খং উঠিছে খং উঠিছে আমাৰ অপূৰ্গীয় সম্পদবোৰ বিক্ৰী কৰি ব্যৱসায় কৰিছ তহঁতে টকাৰ লোভত তহঁতে মৰমৰ জীৱ জন্তুবোৰ ধ্বংস কৰিছ ইতিমধ্যে ভিডিঅ'টো থানাত পাই গৈছে কোনখন থানাত গৈছে হয় হয় ঠিক আছে মোক কিন্তু বিচ লাগিব ঠিক আছে আপুনি চিন্তা কৰিব নালাগে আপোনাৰ মাল আপুনি পাই যাব যদি সিহঁত মোৰ থানালৈ নাহে আহি ক'ত যাব ওচৰত সেইখনেই থানা আছে ঠিক আছে এইটো হয় বাৰু ওচৰত এইখনেই থানা আছে যদি কেনেবাকৈ সিহঁত এইখন থানালৈ আহে মই মেনেজ কৰিম ঠিক আছে আপুনি বিচৰামতে মাল পাই যাব ঠিক আছে হ'ব বাৰু ঠিক আছে চিন্তা নকৰিব মই চম্ভালিম সকলোখিনি কাৰ ফোন ছাৰ ক'ৰবাত কিবা হৈছে নেকি ক'ৰবাৰ ভিডিঅ'ৰ কথা পাতি থকা শুনিছিলোঁ ছাৰ মিষ্টাৰ শইকীয়া আপুনি লোকৰ কথাবিলাক এনেকৈ কিয় লুকুৱাই চুকুৱাই কৰি শুনি থাকে আপোনাৰ ফাইলটো আনিবলৈ কোৱা নাছিলোঁ জানো ছাৰ ফাইলটো আনোতেইতো শুনি আছিলোঁ দিয়ক সিটো ফাইল লৈ আহক হ'ব ছাৰ
লক্ষ্যকে যে ভক্ষক হ'ব মই কেতিয়াও ভবা হ'ব নাছিলোঁ হ'ব এইবোৰ তই কাকো নকবি এতিয়া তই ঘৰত যা বাই অঁ কোৱা কি তাৰপাছত হা নাই অহা বুলি ক'লে হ'ব নেকি চব তোমাৰ কাৰণে হৈছে এইবিলাক ৰ'বা মই চব চিজিল কৰি আছোঁ এইবোৰ শইকীয়া শইকীয়া ঐ আহিলি আহ আলোচনা এটা আছে বহ কি হ'ল এতিয়া এটাই উপায় আছে কি MLA ঘৰত যাম ভাল হ'ব ভাল ঠিক আছে ৰ এইটো ঘৰত থৈ আহিলোঁ এতিয়া ৰাতি ইমান হ'ল গতিকে কাইলৈ আমি ৰাতিপুৱা সেইটোৱেই ভাল ঠিক আছে ঘৰকেতো এইবোৰ কথা নকবি ঠিক আছে এতিয়া যাওঁ ন শুনিছ নাই নকবি অ' মা মা কি হ'ল ক'ত গৈছিলি সময় কিমান হ'ল জান হৈ চাইছিল নে নাই এই বিক্ৰমৰ বাৰ্থডে আছিল বাদ দে এইবিলাক ভাত বা ৰ মই তোক কোনবাংগা চাই আছো ৰ গা ধু পিছত চাই থাকিবি এতিয়া ভাত বা মুখখন তোৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক চিনেমা কৰিব নালাগে মোবাইলটো ক'ত আছে কৈ দে এই জেৰা এনেকে কৰে এই তোমাৰ বাবে মই বৰ উপকাৰী জীৱ নহয় ক'ত আছে কৈ দিয়া মোৰ পাপাই কাকো খুদাই নাৰে যিজন মানুহৰ নাম শুনিলে চবৰ বুকু কপে সেইজন দীপজ্যোতি কোচৰ জীয়েক মই এই দীপজ্যোতি কোচ মোৰ পকেটৰ ভিতৰত মিছা মোৰ পাপাক কেতিয়াও এনেকুৱা হ'ব নোৱাৰে এতিয়াই গম পাই যাব পাপা ইউক পাপ বেয়া এই তোৰ ছোৱালী মোৰ হাতত হোৱাট এইবোৰ আপুনি কি কথা কৈছে কি হ'ল বুজি পোৱা নাই এই কেছটোত তোৰ ছোৱালী জড়িত আছে আৰু মাত্ৰ তোক 24 ঘণ্টা সময় দিছো নহ'লে তোৰ ছোৱালী প্ৰতিটো অংগ কাটি মই 24 বাৰ পাৰ্চেল তেনেকুৱা একো নকৰিবচোন তেনেকুৱা একো নকৰিব প্লিজ মই আছোঁ নহয় মই বিচাৰি দিম গুড ভেৰি গুড এই তই মোৰ লগত আহ
ধৈৰ্য ধৈৰ্য হিৰো মই আছোতো ইমান চিন্তা নকৰিবি আচ্ছা তোমালোকৰ কথাবিলাক বাৰু মই বুজি পাইছোঁ পিছে ভিডিঅ' ক্লিপটো আছেনে নাই ইয়াৰ আৰু কপি আছে নেকি নাই নাই বাৰু এতিয়া তোমালোক যোৱা মই ব্যৱস্থা কৰিম বাৰু কি হ'ল ঐ ইয়াকতো আমি তাত দেখিছিলোঁ নহয় হয়েই অ' মাই গড ভিডিঅ'টোতো দিয়ে দিলোঁ চিন্তা কৰিব নালাগে মোৰ হাতত আৰু এটা কপি আছে তেন্তে আমি এচিপি প্ৰদ্যুম্নৰ ঘৰলৈ যাওঁ ব'লা ভাল হ'ব ব'ল ব'লা পেন ড্ৰাইভটো ইহঁতে দি গ'ল এইটো লওক ভালকৈ চম্ভালি ৰাখিবি ঠিক আছে কি হ'ল তাৰ হাতত আৰু এটা কপি আছে মই এই মাত্ৰ শুনি আহিছোঁ ষ্টুপিড কি চাই আছিলি নধৰিলি কিয় সিহঁতক মোৰ মুখ চাবলৈ আহিছ ইয়াত পুলিচত দিলে সৰ্পনা হ'ব নাও গ তই কি কৰি আছ যা অ হেল্ল' সিহঁতৰ হাতত আৰু এটা কপি আছে মানুহ পঠা এতিয়া যোৱা সকলোকে কথাখিনি বুজাই ক'বা আৰু তোমালোক ক'ত যাবা আমি প্ৰীতিক বিচাৰি যাম ৰ'বা ময়ো যাম তুমি অকল যাব নালাগে ৰ'বা ক'লে নুবুজা কিয় যোৱা তুমি বেলি বহিবৰ হ'ল এতিয়া ক'ত বিচাৰি যাওঁ ব'ল আকৌ বিচাৰি যাওঁ ব'ল
তহঁত য'ৰ পৰা আহিছ তলে উভতি যা ঐ কৈ মিলিকা যাদু ক'বলৈ তই কওঁ Pritam ক'ত? Pritam তাত সারা উঠ বল Pritam বল বল Pritam Pritam ক'ত গ'ল Pritam? ইয়াতে আছে দেখোন Pritam কি হৈছে এইবোৰ Pritam ক'ত আছে ক Pritam ক'ত আছে ক'ত লুকাই দিছ Pritamক ঐ আন্ধাৰ হৈ আহিছে দেখোন কি কৰ ঐ বল 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 Surprise! মই ক'ত আছো জমপুৰীত ছাৰপ্ৰাইজ এটা আছে যেতিয়ালৈকে ভিডিঅ'টো নাপাওঁ তেতিয়ালৈকে তহঁত গৃহবন্দী বল
ঐ মই প্ৰস্ৰাৱ কৰি আহি লওঁ হা ভাল মানুহ বন্দীগৃহত Tata, মোক পঠাও এই তোৰ বাপেৰে বচা পাপা পাপা তুমি ইয়াত মই দেশৰ কাৰণে কেতিয়াও গদ্দাৰি কৰিব নোৱাৰো মাজনী পাৰিলে মোক ক্ষমা কৰি দিবা ছাৰ পাপা মাজনী ব'লা
এই পাপা মোৰ লগত গদ্দাৰী কৰা মানুহক মই সুখৰে এৰি নিদিওঁ এই ওপৰলৈ যাবলৈ তই সাজু হ মাজনী মাজনী তুমি তুমি কি কাম কৰিলা মাজনী সৰি পাপা এই আৱৰ্জনাবোৰক আমিয়ে আঁতৰাব লাগিব কিন্তু তুমিতো হত্যাকাৰী হৈ গ'লা মাজনী এতিয়া মই তোমাক কেনেকৈনো এৰেষ্ট কৰিম মাজনী আপোনাৰ কাম আপুনি কৰিব পাৰে ঠিক আছে মই মোৰ দায়িত্ব পূৰা কৰিম পাপা কি কৰিলা পাপা একো নহয় মাজনী এয়া বেয়া তেজ ওলাই যাবলৈ দে দেশৰ কাৰণে মই বহুত গদ্দাৰী কৰিলোঁ ঠিক আছে কেছটো কেনেকৈ হেণ্ডল কৰিব লাগে মই জানো আমাৰ হাতত ভিডিঅ' এটাও আছে ঠিক আছে ব'লা তেন্তে নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই পৰিচিতা ডিলাভৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ গ্ৰেপ্তাৰ কৰা হৈছে সমষ্টিৰ বিধায়ক ৰঞ্জিত চুথা আটক হৈছে সমষ্টিৰ বিধায়ক জানিব পৰা মতে বহুদিনৰে পৰা চোৰাং ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল এই বিধায়কজন চোৰাংচোৱা দলটোৰ দলপতি মুকৰাং ওৰফে জ্যোতি বসুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে গুলীচালনা কৰাৰ ফলত নিহত হৈছে জানিব পৰা মতে চোৰাংচোৱা দলটোৰ দলপতিজনক কাৰায়ত্ব কৰি আৰক্ষী চকীলৈ আনি থকা অৱস্থাতে তেখেতে ভাৰপ্ৰাপ্ত বিষয়াজনৰ বন্দুক কাঢ়ি গুলীচালনা কৰাৰ চেষ্টা চলাইছিল এনে অৱস্থাত ভাৰপ্ৰাপ্ত বিষয়াজনে গুলীচালনা কৰি মুকৰাঙক হত্যা কৰিবলৈ বাধ্য হয় তথ্য অনুসৰি যুৱক যুৱতীক কেইগৰাকীয়ে মোবাইল ফোনেৰে আবদ্ধ কৰা ভিডিঅ'ৰ সহায়ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল এই চোৰাংচোৱা দলটোৰ দলপতিজন আৰু বিধায়কজনক এই দলটো বহুদিনৰে পৰা চোৰাং কাঠ হাতীৰ দাঁত আৰু গড়ৰ খৰ্গ সৰবৰাহৰ লগত জড়িত হৈ আছিল বুলি জানিব পৰা গৈছে আমি জি নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ ওলাইছোঁ সেই যুৱক যুৱতীসকলে আবদ্ধ কৰা বিশেষ ভিডিঅ'টো যিকেইজন সাহসী যুৱক যুৱতীৰ বাবে আৰক্ষীয়ে বিধায়কজন তথা চোৰাং ব্যৱসায়ীসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকক সাহসিকতাৰ বঁটা আগবঢ়াইছে বিভিন্ন দল সংগঠনে আমি স্থানীয় সাংবাদিক ৰঞ্জিতাৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় ৰঞ্জিতা আপোনাৰ জৰিয়তে এই সভা সমিতিসমূহৰ সামগ্ৰিক পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিছোঁ হয় পৰি আমি সকলোৱে জানো যে এই চোৰাংচোৱা কেইজনমান সাহসী যুৱক যুৱতীৰ বাবে ধৰা পৰিছিল আৰু আজি এই সাহসী যুৱক যুৱতীসকলক সন্মান জনোৱা হৈছে মই কেমেৰা পাৰ্চন চুমুক অনুৰোধ জনাম যে তেওঁলোকে সকলো দৃশ্য আমাৰ দৰ্শকসকলক দেখায় হয় ৰঞ্জিতা আপোনাৰ জৰিয়তে আমি জানিবলৈ বিচাৰিছোঁ বঁটাপ্ৰাপ্ত যুৱক যুৱতীসকলৰ প্ৰতিক্ৰিয়া কেনেকুৱা আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম এইখিনিতে মই ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ দুজন শাৰীৰিক অসুস্থতাৰ বাবে হস্পিটেলত এডমিট হৈ আছে আমি তেওঁলোক যাতে অতি সোনকালে সুস্থ হৈ উঠে তাৰে কামনা কৰিলোঁ আৰু মই পোনপ্ৰথমে যাব বিচাৰিছোঁ সেইগৰাকী যুৱতীৰ ওচৰলৈ যিগৰাকী যুৱতী গোটেই ৰাতি সেই দলটোৰ সৈতে আছিলে তুমি গোটেই ৰাতিটো সেই দলটোৰ সৈতে আছিলা গতিকে তোমাৰ অলপো ভয় লগা নাছিলনে আমাৰ অসমবাসীৰ নাৰী ইমান দুৰ্বল নহয় আমাৰ গাত মূলা গাভৰু কনকলতাৰ দৰে মহিয়সী নাৰীৰ তেজ আছে আমাৰ সোণৰ অসমখন ধ্বংস কৰিব বিচৰাসকলক আমিয়ে আঁতৰাব লাগিব এতিয়া আমি আন এগৰাকী যুৱতীৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম তুমি অসমবাসীক কি ক'ব বিচাৰা
মই অসমবাসীক এটাই বাৰ্তা দিব বিচাৰোঁ, যদি আমি সৎ হওঁ তেতিয়াহ'লে আমাৰ অসমবাসী কেতিয়াও কোনো বেয়া দৃষ্টিৰে চাব নোৱাৰে। আমি এতিয়া সেইজন যুৱকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ যিজন যুৱকে কবলত থকা যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আপুনি আপোনাৰ প্ৰতিক্ৰিয়া জনাব। হয়, মই এটাই ক'ব বিচাৰোঁ যে জুবিন দাই কৈছিলে যে আমি নৱপ্ৰজন্মই ইচ্ছা কৰিলে দেশ গঢ়িবও পাৰোঁ আৰু দেশ ভাঙিবও পাৰোঁ। আমাৰ দেশখন কোনো বেয়া দৃষ্টিৰে চাব নোৱাৰে। জয় আই অসম। ৰক্ষক যিসি ভক্ষক কিয় হয় নিজক বেছি সি ভ্ৰষ্টাচাৰো শিকি লয় ৰক্ষক যিসি ভক্ষক কিয় হয় নিজক বেছি সি ভ্ৰষ্টাচাৰো শিকি লয় বাঘৰ হাতোৰা ভাঙি কৰিম গুৰা বাঘৰ হাতোৰা ভাঙি কৰিম গুৰা চকী মোহাৰিম বিপুল খোৱা গৈ লওক একো নহয়